নমস্কাৰ বন্ধু বান্ধৱীসকল, বৰ্তমান মই উপস্থিত আছোঁ ধুবুৰী চহৰত, ধুবুৰী টাউনত। আৰু আজি মই লগত আহিছে মাইকেল শইকীয়াৰী, মোৰ কলিগ। আৰু ধুবুৰীৰ যিখিনি গুৰুত্বপূৰ্ণ স্থান আছে, যেনে নেতাই ধুবুৰী ঘাট, লগতে গুৰুদ্বাৰ আছে, পাঁচপীৰ দৰগাহ, এই যিখিনি স্থান গুৰুত্বপূৰ্ণ স্থান, এই স্থানসমূহ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব, নিশ্চয় ভাল লাগিব। আৰু যদিহে আপোনালোকে ভিডিঅ'টি চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে আমাৰ এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আগন্তুক দিনত আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। এয়া হৈছে ট্ৰেজাৰী অফিচ। ট্ৰেজাৰী অফিচৰ পিছফালে ইয়াতে চাওক কিমান মানুহ ভৰ্তি, ভিৰ হৈ আছে। এয়া হৈছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ধুবুৰী, এয়া হৈছে জিলা আয়ুক্তৰ কাৰ্যালয়। ধুবুৰী জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয় ব্ৰহ্মপুত্ৰ একদম কাষত আছে। লগতে আছে ট্ৰেজাৰী অফিচ, ইয়াতে আছে শিৱ মন্দিৰ, এয়া ব্ৰহ্মপুত্ৰৰ পাৰতে ইয়াত DC অফিচ, ট্ৰেজাৰী অফিচ, লগতে এইফালে আছে নেতাই ধুবুৰী ঘাট আৰু DC অফিচৰ যিবোৰ তেওঁলোকৰ কোৱাৰ্টাৰ, এইটো তেওঁলোকৰ ইয়াতে আছে গোটেইখিনি। আৰু এইফালে যদি আপোনালোকে সোমাই আহে তাতে খুব ধুনীয়া লাগে, আপোনাৰ খুব চাফ চিকুণ, লগতে আপোনাৰ নেচাৰেল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। তো ইয়াতে আহিবলৈ ভাল লাগে। আমাৰ মাজত আছে, লগত আহিলোঁ মাইকেল কলিগ। তো তেওঁৰ যিহেতু নতুনকৈ চাকৰি হৈছে আমাৰ কলেজতে, তো ইয়াতে পান কাৰ্ড আনিবৰ কাৰণে আহিলোঁ আচলতে। আৰু লগতে আমি বজাৰ কৰিম। আচলতে এইটো জেগাত খুব আহি থকা হয়। আপোনালোকে আগতে দেখিবলৈ পাইছে নিশ্চয়, আমি চেত্ৰী ছাৰ লগতে মই এইবোৰ জেগা খুব আহি থাকোঁ, গৈ থাকোঁ। আৰু নেতাই ধুবুৰী ঘাট বহুতবাৰ অহা হ'ল, প্ৰায় 10 বাৰৰ ওপৰতে হ'ল। তো আজি আকৌ আহিলোঁ, আমাৰ কলিগ মাইকেলক লৈ আহিলোঁ যাতে জেগা অলপ চাই। ইয়াতে আছে ধুবুৰীৰ জিলা আয়ুক্তৰ যি ঘৰ, তেওঁলোকৰ থকা জেগা, কোৱাৰ্টাৰ, এইবোৰ ইয়াতে আছে। এয়া হৈছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ ৰেচিডেঞ্চিয়েল এলেকা। টক্টাৰে বনাইছে ন? কি ধুনীয়া। আৰু লগতে আপোনাৰ ঘৰটো চাওক, ঘৰটো আচলতে আপোনাৰ নিশ্চয় পকাৰে বনাব, শিল-ইটা চিমেণ্টেৰে, লগতে বাঁহৰ আছে, বাঁহ, তাৰপিছত কাঠৰ। আৰু আমি আগলৈ গৈ থাকিলে পাম নেতাই ধুবুৰী ঘাট। এয়া চাওক, এয়া হৈছে ধুবুৰী ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ ৰেচিডেঞ্চিয়েল এলেকা। লগতে এয়া ব্ৰহ্মপুত্ৰ লাগি আছে, ব্ৰহ্মপুত্ৰ এৰাসুতি বুলি ক'ব লাগিব আচলতে। লগতে নেতাই ধুবুৰী ঘাটৰ সম্পৰ্কে বহুতো আখ্যান, পৌৰাণিক আখ্যান আছে, আপোনালোকে নিশ্চয় জানে। যদিহে আপোনালোকে সেই বিষয়ে অৱগত নহয় তেন্তে আপোনালোকে নেটত চাৰ্চ কৰি পেলাই চাব পাৰিব। এয়া নেতাই ধুবুৰী ঘাটত পাৰ্কো বনাই থৈ দিয়া হৈছে। এয়া নেতাই ধুবুৰী ঘাট।
আছে। পাঁচপীৰ দৰগাহ 1662 এষ্টাব্লিছ হৈছে। এয়া হৈছে পাঁচপীৰ দৰগাহ, যিটো 1662 এষ্টাব্লিছ হৈছিল। আৰু লগতে নেতাই ধুবুনী ঘাট কাষতে লাগি আছে, আপোনালোকক দেখুৱাইছোঁৱেই মই অলৰেডি। এয়া হৈছে নেতাই ধুবুনী ঘাটৰ দৃশ্য, এয়া চাওক। আচলতে গোটেইখিনি শিল, ইটা, বালি, চিমেণ্টেৰে নিৰ্মাণ কৰা হৈছে নিশ্চয়। আপোনালোকে দেখিব, এয়া আপোনালোকে গছ বুলি ভাবিব, নহয়। এয়া চাওক। আৰু এইফালে ব্ৰহ্মপুত্ৰ নদীখন লাগিয়ে আছে। আৰু যেতিয়া মানে পূৰা পানী হয় আপোনালোকৰ, পানী এইখিনি মানলৈকে আহি যায় আৰু পানী। আৰু সিপাৰতো ঘৰ আছে, এইফালে ফেৰী চলি আছে চাওক। আৰু লগতে এয়া নেতাই ধুবুনী ঘাটৰ পাৰ্ক, ইয়াতে বহিব পৰা ব্যৱস্থা কৰা হৈছে। এয়া হৈছে ধুবুৰীত অৱস্থিত গুৰুদ্বাৰ। আৰু এই গুৰুদ্বাৰ টেগ বাহাদুৰে নিৰ্মাণ কৰিছিল বুলি কোৱা হয়। টেগ বাহাদুৰে নিৰ্মাণ কৰিছিল। ধুবুৰী একেবাৰে ব্ৰহ্মপুত্ৰৰ কাষত অৱস্থিত। আৰু ইয়াতে যদি সোমোৱা হয় তেনেহ'লে আপোনালোকে মূৰত সেই কাপোৰটো ল'ব লাগিব। সেই কাপোৰটো লোৱাৰ পিছতহে আপোনালোকে সোমাব পাৰিব। নহ'লে আগতে ইয়াতে পানী থাকে না, পানী শুকাই গৈছে। পানী আহিলে আকৌ ইয়াত আহিবগৈ। বহুত লেতেৰা। সেইফালে চাগে তাতে মাজত আছে চাগে চৰ, তাতে ঘৰ থাকিব। তাৰপিছত সিপাৰটো আৰু মেঘালয়, মানকাছৰ। অঁ, এইফালে। তাৰপিছত সেইফালে গ'লে আকৌ বাংলাদেশ। মেঘালয়। অঁ, ব্ৰিজটো কোনফালে?
ব্ৰিজটো সেইফালে এইফালে বনাই আছে আগলৈ বা বতাহ আহি আছে মজা বন্ধু বান্ধৱীসকল এয়া হৈছে ধুবুৰীৰ ট্ৰেজাৰী অফিচৰ পিছফালে ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ যিখন মেইন নদী আগলৈ আছে আৰু এয়া হৈছে এৰাসুতি বুলি ক'ব লাগিব আৰু ইয়াতে পানী শুকাই আছে পানী শুকাই থকাৰ কাৰণে এতিয়া মানে যিটো মানে ঘাট তাতে কাষ চাপিছে আৰু যেতিয়া ইয়াতে পানী হ'ব ডাঙৰ হ'ব ইয়াতে কাষ চাপে ঘাট আৰু এয়া হৈছে ইয়াৰ চাওক ধুবুৰী অৱস্থা চাওক এয়া ধুবুৰী ট্ৰেজাৰী অফিচৰ পিছফালে কিমান লেতেৰা হৈ আছে